আমাৰ আমৈদো ঘৰৰ পৰা ওলালো মানে আমৈদো ঘৰতে প্ৰথমতে আহি সোমালো আৰু আজি 4 দিনীয়া গা ধোৱা যে हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল আৰু মোৰো ভাল আজি যাবলৈ ওলাইছো আমাৰ ওচৰত থকা বজাৰখনলৈ ঢলা বজাৰ মোৰ পাছফালে আহি আছে মোৰ মা শাহু মা আৰু এয়া আমাৰ দীঘলীয়া ৰাস্তাটো ওলাই আহিছো আৰু ঘৰৰ পৰা এতিয়া ইয়াৰ ৰাস্তাত পালোহি মানে পদূলি মুখত অটোখন ৰখি আছে আৰু এতিয়া অটোতে যাম আমি সকলোৱে মানে আমাৰ বৰমা আৰু মা এতিয়া আহিছো মই কথা পাই মা হলো প্ৰথম অকমান যা ভাই দে না না তো মাত কম ঠাণ্ডা দিনত ঠিক আছে এতিয়া আহি পালোহি ইয়াৰ বজাৰ আৰু এতিয়া বজাৰত কি কাম আছে কৰি ল তাৰপিছত বেলেগ এটা ঠাইলৈ যাম আপোনালোককো লৈ যাম ভিডিঅ'টো শেষলৈকে চাব হেল্ল' গাইজ আৰু এতিয়া অটোতে বহি আছো বজাৰত মানে আমাৰ লগত অহা বৰমাজনীৰ কিবা কাম এটা আছিলে সেই কামটোৰ কাৰণে গৈছে এতিয়া বেলেগ এটা জেগালৈ আৰু আমি ৰখি আছো ইয়াৰ বজাৰত আৰু এতিয়া আমি যাবলৈ ওলাইছো আমাৰ ভণ্টি এজনীৰ ছোৱালীৰ মানে তুলনি বিয়া আছে তুলনি বিয়াৰ আজি 4 দিনীয়া গা ধুৱাব সেইকাৰণে আমি যাবলৈ ওলাইছো এতিয়া আমি তালৈ যাম ভিডিঅ'টো শেষলৈকে চাব আৰু সব দেখাম আপোনালোকক এতিয়া আহি পালোহি আমাৰ আমৈৰ ঘৰত এয়া আমাৰ আমৈ ভাত খাই আছে আৰু প্ৰথমতে আহি ভিডিঅ' কৰা নহ'ল মানে কথা পাতি আছিলোঁ তো ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি ভাত খাই আছোঁ এয়া আমাৰ আমৈৰ ছোৱালী হয় এয়া মোৰ এয়া শাহু মা আৰু এতিয়া আমাক ভাত খাবলৈ কৈছে মানে আমৈৰ ঘৰত ভাত খাই যাবলৈ ক'লে তো ভাতটো খাই আছোঁ এয়া গাহৰি মাংস আৰু দালিৰ লগত এতিয়া আমাৰ আমৈদো ঘৰৰ পৰা ওলালো মানে আমৈদো ঘৰতে প্ৰথমতে আহি সোমালো আৰু ভাত পানী খাই এতিয়া বিয়া ঘৰলৈ গৈ আছো আজি 4 দিনীয়া গা ধোৱা যে এয়া আমাৰ আমৈৰ ছোৱালী হয় এতিয়া আমি সকলোৱে গৈ আছো বিয়া ঘৰলৈ আৰু এইফালে আমাৰ আমৈদো আৰু মা আহি আছে আমাৰ পাছফালে এতিয়া আহি পালোহি আমি বিয়া ঘৰত এতিয়া বহি আছো আৰু এইফালে আমদালি গাঁঠি লৈ আহিছে এতিয়া কইনাক গা ধুৱাব আৰু বেৰিটোত লগাবৰ কাৰণে আমদালি গাঁঠি আনিছে আৰু এতিয়া কিছুমান নিয়ম কৰিব নিয়মবোৰ দেখুৱাম আমাৰ ফালে কেনেকুৱা কৰে আৰু আপোনালোকৰ ফালে কেনেকুৱা কৰে জনাব আৰু এতিয়া জীয়ৰী ছোৱালীবোৰে এনেকুৱাকৈ কইনাক ভিতৰৰ পৰা উলিয়াই লৈ আহিছে গা ধুৱাবৰ কাৰণে আৰু এয়া এতিয়া গা ধুৱাবলৈ কইনা আহি আছে পাছে পাছে কইনাৰ মাক আহিছে এয়া পিয়াখন লৈ আহিছে মানে এই পিয়াখনতে বহি কইনাক গা ধুৱাব এয়া দেখা পাইছে এতিয়া গা ধুবলৈ ৰেডি মানে গা ধুৱাই আছে কইনাৰ মাকে তো এতিয়া মই কইনা গা ধোৱা জেগাত বহি আছো এয়া কইনা গা ধোৱা চাই আছো এয়া কইনাৰ মাকে গা ধুৱাই আছে এয়া কলচি কইনা গা ধুৱালে লাগে এইটো এতিয়া নিজে গা ধুওঁতে লাগিব ইয়াতে আছে হালধি মাহ আৰু এইফালে দুলনি আৰু কলচি আৰু এইফালে এয়া গা ধুৱাই আছে বেৰিত ইকোৱাৰ বেৰিত এইফালে এয়া বিয়াত অহা মানুহবোৰ এনেকুৱাকৈ বহি আছে আৰু এইটো চাইডে এয়া গোপিনীসকলে বহিছে ইয়াতে এতিয়া কইনাজনী আহি বহাব চাওক এয়া গোপিনীবোৰ তামোল কাটি কাটি খাই আছে এটা ভাল ন দূৰ আছে ভালে লাগিছে কইনা গা ধুৱাই আছে এতিয়ালৈকে সমাজত ধুৱাই নাই এতিয়া আহিব গোপিনীসকলে ৰৈ আছে কইনাৰ কাৰণে আৰু এতিয়া কইনা গা ধোৱা শেষ হ'বৰ হ'ল আৰু এবাৰ দেখুৱাই দিছোঁ আপোনালোকক কইনাক
আৰু কইনা লাষ্টত গা ধোৱা সময়ত এনেকুৱাকৈ লোটাটো লৈ নিজে ঢালিব লাগে পানী মাথাত। আৰু এয়া গা ধুইছে লাষ্ট টাইম আৰু কইনাৰ গা ধোৱা, তাৰপাছত বহিব মাজত। আৰু এয়া দেখা পাইছে এতিয়া কইনাক কাপোৰ আনিছে এই শৰাইখনত, আৰু এই শৰাইখনতে কাপোৰ অনাৰ এটা নিয়ম আছে। আৰু এয়া বগা কাপোৰ মানে বগা সাজে পিন্ধে আজি 4 দিনত, মানে 4 দিনত গা ধুৱাওঁতে। আৰু এয়া এইজনী হৈছে বুকুচা লোৱা, মানে কইনাক বুকুচা ল'বৰ কাৰণে এজনী দিয়া হয়, নিয়ম আছে। আৰু এয়া কইনাৰ মাক, আৰু এইফালে এয়া কইনাৰ মাকে কাপোৰবোৰ উলিয়াই দি আছে, আৰু কইনাৰ মানে যোনজনী বুকুচা লোৱা হয় সি পিন্ধাই দি আছে কাপোৰবোৰ। এতিয়া কাপোৰবোৰ পিন্ধি শেষ হোৱাৰ পাছত এয়া বুকুচা লোৱাজনী এনেকুৱাকৈ বুকুচা ল'ব লাগে, এটা নিয়ম আছে। বুকুচা লৈ বেৰিটো ঘূৰিছে, এয়া চাওক ইমান ধুনীয়াকৈ। বহুত মতি আছে ছোৱালীজনী, আৰু বুকুচা ল'বৰ কাৰণে দিগদাৰে হৈছে। চাওকচোন এনেকুৱাকৈ বেৰিটো ঘূৰি আছে। দুলনি কুলচি লোৱা গোটেইকেইজনীয়ে এনেকুৱাকৈ বেৰিটো ঘূৰিব লাগে 3 পাক। তাৰপাছত এনেকুৱাকৈ আহি ভিতৰৰ ফালে সোমাই যাব লাগে। সোমাই যায় ধুনীয়াকৈ এনেকুৱাকৈ সোমাই গৈ এতিয়া আহিছে এয়া ৰভাৰতলিত বহিবলৈ। তুলনি বিয়াত আৰু এটা নিয়ম আছে, এইফালে এয়া মোক বগা মানে কেঁচা পিঠা খাবলৈ কৈছে, কিন্তু মই নাখালোঁ, জাষ্ট ভাত খাই গৈছিলোঁহে। আৰু এয়া চানা আৰু বুনিয়া চাহৰ লগত খাই দিছোঁ, মানে খাবলৈ দিছে এতিয়া সকলো মানুহকে, মানে কইনাক বেৰিত বহোৱাৰ পাছত। আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু এতিয়া এয়া মই ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ, মানে আমি এতিয়া ঘৰত যাব লাগিব, বিদায় লৈ আহি গৈছোঁ ঘৰৰ মানুহবোৰক কৈ মেলি। বহুত গৰম লাগিছে, এয়া দেখা পাই আছোঁ পূৰা ঘাম চাম ওলাই। আৰু এয়া অটোখনো পালেহি আমাৰ, এতিয়া অটোতে ডাইৰেক্ট ঘৰলৈ যাম। আমাৰ লগত আহা এয়া বৰমা আৰু শাহুমা গাড়ীত অটোত উঠিলে, আৰু এতিয়া ময়ো উঠি লওঁ। তাৰপাছত ইমানতে আজি ভিডিঅ'টো শেষ কৰি দিছোঁ। যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।